হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোক সকলোৱে নিজৰ নিজৰ ঘৰত ভালে কুশলে আছা। তোমালোকে ইতিমধ্যে উদ্ভিদৰ পৰিপুষ্টিৰ বিষয়ে পঢ়ি আহিছা, নহয় জানো? আজি আমি প্ৰাণীৰ পৰিপুষ্টিৰ বিষয়ে পঢ়িম। উদ্ভিদবোৰ স্বপোষী জীৱ, কাৰণ ইহঁতি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে। কিন্তু প্ৰাণীবোৰ পৰপোষী। ই খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰে, বিশেষকৈ উদ্ভিদৰ ওপৰত। আচ্ছা কোৱাচোন, প্ৰাণীবোৰেনো নিজৰ খাদ্য নিজে কিয় প্ৰস্তুত কৰিব নোৱাৰে? হয়, কাৰণ প্ৰাণীৰ দেহত পত্ৰশৰীৰ নাথাকে। তেতিয়াহ'লে প্ৰাণীবোৰে খাদ্য ক'ৰ পৰা আৰু কেনেদৰে পায়? প্ৰাণীৰ খাদ্যৰ উৎস মূলতঃ দুটা: উদ্ভিদ আৰু প্ৰাণী। কিছুমান প্ৰাণীয়ে অকল উদ্ভিদ আৰু উদ্ভিদৰ অংশবোৰ খাই জীয়াই থাকে। আকৌ কিছুমানে অকল অন্য প্ৰাণী খাই জীয়াই থাকে। কিছুমানে আকৌ উদ্ভিদ আৰু প্ৰাণী দুয়োটাই খায়, যেনে মানুহ। ইয়াৰে প্ৰথমটোক তৃণভোজী, দ্বিতীয়টোক মাংসভোজী আৰু তৃতীয়টোক সৰ্বভোজী বুলি জনা যায়। যিয়ে নহওক লাগিলে, বেলেগ বেলেগ প্ৰাণীৰ খাদ্য গ্ৰহণ প্ৰণালীও বেলেগ বেলেগ হয়। তোমালোকে মৌ-মাখি দেখিছা নিশ্চয়। মৌ-মাখি, হামিংবাৰ্ড আদি প্ৰাণীবিলাকে ফুলৰ মৌ শুহি খায়। সাপে আকৌ ভেকুলী বা এন্দুৰ আদি আন খাদ্য গিলি দিয়ে। কাষৰ ছবিখনলৈ চোৱাচোন, কি দেখিছা বাৰু? এটা বাঘে কিবা জন্তুৰ মাংস খাই আছে, নহয় জানো? বাঘে হৰিণা বা আন জন্তু ধৰি ফালি চিৰি খায়। মেকুৰীটো তোমালোকৰ প্ৰায়বোৰৰ ঘৰতে আছে চাগে। মেকুৰীয়ে গাখীৰ, মাছ, মাংস আদি প্ৰাণীজাত সামগ্ৰী খোৱাৰ উপৰিও ভাত, ৰুটি আদি উদ্ভিদজাত সামগ্ৰীও খায়। গতিকে মেকুৰী হ'ল সৰ্বভোজী প্ৰাণী। মেকুৰীয়েতো গাখীৰ চেলেকি খায়। বাকীবোৰ খাদ্যবোৰ কেনেকৈ খায় বাৰু? লিখিবাচোন তোমালোকে। এতিয়া আহোঁ মানুহৰ কথালৈ। তোমালোকে বাৰু খাদ্য কেনেকৈ খোৱা? মানুহে হাতেৰে ধৰি খাদ্য মুখত সুমুৱায় আৰু দাঁতেৰে চোবাই তাৰপিছত গিলি দিয়ে। জলজ প্ৰাণীয়ে বাৰু খাদ্য কেনেকৈ খায়? ডাঙৰ ডাঙৰ মাছ আদি প্ৰাণীবিলাকে পানীত থকা আন আন সৰু সৰু যিবোৰ প্ৰাণী থাকে সেইবোৰ খায়, আৰু লগতে কিছুমান পানীত থকা উদ্ভিদ সেইবোৰো খায়। কিন্তু কিছুমান জলজ প্ৰাণীয়ে আকৌ পানীত ভাহি থকা খাদ্যবোৰ চেকি লৈ ভক্ষণ কৰে। আমি আজি কিছুমান প্ৰাণীৰ খাদ্য গ্ৰহণ প্ৰণালীৰ কথা পঢ়িলোঁ। এতিয়া আহাচোন, আমি কি কিনো শিকিলোঁ অলপ পৰীক্ষা কৰোঁ। তলত কেইটামান প্ৰাণীৰ নাম দিয়া আছে। সেই প্ৰাণীবোৰে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰে আৰু সেইবোৰৰ খাদ্য গ্ৰহণ প্ৰণালী কেনেকুৱা হয় তোমালোকে লিখিবা।